ফোন কৰি থাকো ৰিচিভ কিয় কাটি কিয় দিয় হা কিয় আরে মই জানিব নালাগে বলো মানে যদি পড়িলে জিএস জানিব নালাগে হা তাই সিস্টেম কি হয় ব্যাগ দরকার না খোলাই লড়াই আগে তুমি ভিতরে না যায় আগে তুই বাদে দে এইখন ঘৰত তই কমাব নোৱাৰে ওরা হলি কি আরে ঘৰ হয় কি হ'ব নোৱাৰি এই তোৰ ঘৰ নহয় এই ঘৰটি তুমি নিজে সহায় কৰি তোৰ ভয় লিখি দিছা আৰু সহায় কৰা কাগজখন মোৰ হাতত এই ঘৰত তো কোনো অধিকাৰ নাই মই ইয়াৰ পৰা গুচি গলে হ'ব আরে কিয় লাগিব অধিকাৰ আৰু দাদা কেইখন ঘৰৰ পৰা উলিয়াই দিব তই তহঁত কি হয় এক ঘৰ মাটি মালিক আৰু দাদা একখন ঘৰত আলো কিয় নহয় আরে কিয় নহব আলহী দাদা আলহী হ'ব হৈ যাব না কিয় এইখন ঘৰ কিয় এদিন তুমি মোক বৰ অপমান কৰিছিলা নহয় চোৱা এই অপমানখিনি আজি মই তোমাক কেনেকৈ উভতাই দিছো দাদা ইহঁতে আপোনাৰ বলে কৈছে চোৱা কাম কৰিবা বেগবিলাক দি কৰবাত পেলাই থবা তোমালোকৰ ঘৰত মই গৈ আছো কি ভাবিছ